হেল্ল' এভৰিৱান, আজি মই মিনি ব্লগটো আৰম্ভ কৰিছোঁ। আচলতে মই আজি ভিডিঅ' কৰিম বুলি একেবাৰে প্ৰস্তুত নাছিলোঁ দেই। ছোৱালীয়ে পটককৈ আহি মোবাইলটো উলিয়াই ভিডিঅ' বনাই দিলে আৰু মোক ক'লে মা মই ভিডিঅ' কৰিছোঁ। তাই মানে কাটাটো দেখি কিনে মানে ভিডিঅ' কৰিছে দেই। আৰু এইটো কি বস্তু আপোনালোকে জানেনে? কোনে কোনে জানে মোক কমেণ্ট কৰি জনাব। এইটো কচু হয়, বৰা খাব পাৰি এইটো কচু। আপোনালোকে পিনে কি বুলি কয় নামটো ক'ব। আৰু এয়া মই ধুনীয়াকৈ ভাজিছোঁ, কাটিছোঁ। কাটাটো বাৰু কোনে কোনে এনেকৈ কাটে মোক জনাবচোন দেই। আৰু কোনে কোনে কাটা নাই নাজানে সেইটোও কমেণ্ট কৰি জনাব। মই ধুনীয়াকৈ আপোনালোকক এদিন গোটেই ৰেচিপিটো দেখাই দিম। ইয়াত কি কি দিছোঁ, কেনেকৈ কাটিছোঁ, কেনেকৈ ভাজিছোঁ, গোটেই ৰেচিপিটো দেখাই দিম। আৰু যিসকলে জানে তেওঁলোকে স্কিপ কৰিব, ভিডিঅ'টো নাচাব। গতিকে এয়া দেখিছেনে মোৰ ধুনীয়াকৈ হৈ গ'ল। ইমান যে ধুনীয়া হৈছে নহয় খাবলৈ, মানে খুব টেষ্টি। ল'ৰাইও ভাল পায়, ছোৱালীয়েও ভাল পায়। আৰু আচলতে মই কৈছিলোঁ ন, আজি মই বহুত দিনৰ মূৰত ইমান যিহেতু গৰম দিছে নহয়, আজি বইল খাম বুলি ক'লে মিষ্টাৰে। আৰু যিহেতু মোৰ বেটাৰ কাৰণে বইলটো বহুত বেছি ভাল, ডাক্তৰে বইল খাব দিছে। সেইকাৰণে ভাবিলোঁ আজি বইল কৰিলোঁ দালি, আৰু দালিটো কচু দিছোঁ এয়া খাবলৈ। তো আজি আমাৰ দুপৰীয়াৰ খাদ্য এইখিনিয়ে আছিল। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আৰু যদি ইয়াৰ ৰেচিপিটো লাগে মোক কমেণ্টত জনাই দিব। তো আজিলৈ ভিডিঅ' বাই বাই।